নমস্কাৰ মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই যে সদায় পিন্ধি যাওঁ কলেজলৈ কাপোৰবোৰ কাৰ জানেনে মাৰ হয় আৰু মাৰ কাপোৰবোৰে মোৰ পিন্ধি ভাল লাগে বেছিকৈ আৰু এইফালে মই আজি পানী বটলত চিয়া সিডছ আৰু অকণমান মিশ্ৰি মিলাই ললোঁ এইকেইদিন যিহে গৰম পৰিছে ঘৰৰ বাহিৰলৈ ওলোৱাটো অসম্ভৱ হৈ পৰিছে এইফালে ছেপ্টেম্বৰৰ আধা দিন গ'ল কিন্তু গৰম কমিবৰ হোৱা নাই এয়া গৰমৰ পৰা ৰক্ষা পাবলৈ মায়ে নেমু পানী এগিলাছ বনাই আনি দিলে এয়া নেমু পানী খাই মই বহুত বেছি ভাল পাওঁ আৰু আপোনালোকে যদি ভাল পায় মোক জনাবচোন ৰাতিপুৱাই আজি দেউতাই এইটো চন্দা মাছ কিনি থৈছিলে সেইবাবে মায়ে আজি মাছৰ সৈতে ৰান্ধিলে দুপৰীয়া সাজ পেট ভৰাই খাই মই ধুনীয়াকৈ শুই গ'লোঁ এয়া খোৱাৰ পৰা উঠি কাম কেইটামান আছিল কামখিনি কৰি শেষ কৰি ল'লোঁ মোৰ কেমেৰাটোৰ সন্মুখত থকা কেৰাহী আৰু ট্ৰেখন ইগন'ৰ কৰিব দেই মায়েহে এনেকৈ থৈ দিছিলে আবেলিৰ চাহকাপ মায়ে বনোৱা গিলাচ পিঠাৰে খালোঁ আজিৰ ভিডিঅ'টো ইমানেই বাই বাই